আবেগৰে নদী হাতুৰি ফুৰিছো মনে প্ৰাণে তোকে পাব বিচাৰিছো। নমস্কাৰ বন্ধুবান্ধৱীসকল, কি খবৰ? সকলো চাগে ভালে গীতিকা ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। তো গীতিকা এটা ব্লগ আৰম্ভ কৰিছোঁ। বন্ধুবান্ধৱীসকল, সুপ্ৰভাত উঠি মেলি কাম বন কৰি আজৰি হৈ ডাইৰেক্ট এতিয়া অকলে যাওঁ বাৰু, জানে নেকি? অজ্য নাজানে বন্ধুবান্ধৱী, হয় নাই? মইহে ক'ম। তো বন্ধুবান্ধৱীসকল, পঢ়িব লৈছিলোঁ বাৰু। তো বোৱাৰীয়ে কৈছে মানে পঢ়িব লৈছিলে বাইদেউ বুলি, তো নপঢ়িলোঁ বাৰু। তো বন্ধুবান্ধৱীসকল, কৈছিলোঁ আৰু গোটেইখিনিয়ে আজি একেলগে মানে যিখিনিয়ে প্ৰেক্টিচ কৰিছে সেইখিনিয়ে গোটেইখিনিয়ে জানুৱাৰী খাম বুলি। তো জানুৱাৰী মানে কি কি খায় কি কি নাখায় আপোনালোকক সম্পূৰ্ণ দেখাম। তো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব। আমাৰ দালি বাইদেউ কিনিছে। বাইদেউ ৰাতিপুৱাই খৰি বিচাৰি যাব যাওঁতে হাতে কাটিলে বাপেকে। সিহঁতক মানে চব বস্তু কৰি দিব লাগিব। আমাৰ আইদেউকেইজনী গৈছে, এজনীয়ে পাতি লৈছে আৰু মই লৈছোঁ এইফালে চাউল টিঙত। বাপৰে এনেকুৱা গধুৰ। আজি আকৌ একেলগে এসাঁজ খাবলৈ পাম আৰু গোটেইখিনিয়ে ভালে লাগিছে বাৰু। তো এনেকৈ বছৰটো সকলোৱে ফূৰ্তি ফাৰ্তাকৈ যাওক। আমি এতিয়া নৰমনিজ ক'বলৈ গ'লে আমিখিনিয়ে আগতীয়াকৈ টাইম দিয়ে সিহঁতি, কিন্তু উপস্থিত হওঁ আমি। তো সিহঁতি টাইমৰ মতে নাহে আৰু আমিয়ে টাইমৰ মতে পামগৈ। কেইটা? অঁ হ'ব, যথেষ্ট। তো এতিয়া ধুনীয়াকৈ গৈছোঁ আৰু ভিডিঅ'ত পূৰা ধামাকাৰ হ'বলৈ গৈছে। স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু কি কি খাওঁ আজি। তো একদম পূৰা পিকনিকত তো সকলো দেখাম আপোনালোকক। তো এইফালে গৈ আছোঁ এতিয়া কেকেৰে ঝেকেৰেকৈ। তো গৈ থাকোঁ আৰু বলক। অ' দেহি ঐ চতৰ চিগানৰা উৰুৱাই আনিলে অ' বাউলি বতাহ হে ঐ পাই। অঁ মজা, এইটো একদম পূৰা ৰখিব নোৱাৰি, বিহু মেইন। তো বিহু যিহেতু পাইছেহি, একদম গাত তৰণিয়ে নাইকিয়া হৈছে। তো সকলোৱে সান্দহ চিৰা পিঠা খুন্দিবলৈ সাজু হৈছে। আমাৰ বাৰু মায়ে অলপ যা যোগাৰ চলাইছে বা সান্দহ পিঠাৰ কাৰণে। তো দেখাম আৰু সেয়াও বিহু ভিডিঅ' আপোনালোকক। তো এতিয়া একেবাৰে পথাৰত পাই লওঁগৈ, মানে ফিল্ডখনত পাই লওঁগৈ, তাৰপৰা দেখাম আৰু তেনেহ'লে ব্লগ। আহি পাই গ'লোঁ ফিল্ড, আৰু আমাৰ আইদেউ বিলে বিৰাট ভাগৰ লাগিছে বোলে। এইফালে আমাৰ আইদেউ গৰম উঠিছে। তো এইফালে টিঙত চাউল আনি থৈছোঁ, তিয়াই থৈ দিছোঁ বাপেকে। এতিয়া কেতিয়া আহিব? এইফালে খৰিও একেবাৰে পেলাই দিলোঁ। এতিয়া মানুহে নাই আহা, আমি তিনিজনীয়ে মানে পিকনিক খাম নেকি বাৰু? আপুনি সেইবাৰতে থাকক, তোৰ ঘৰ ইপায় মোৰ ঘৰ ইপায়, মাজতে বুৱতী নৈ। তো তৰালি বাই মাতি আছে নদীখনৰ ইপায় যিহেতু, সেইকাৰণে গানটো গাইছোঁ। নহয় আমি তিনিজনীয়ে খাওঁ, নালাগে আপোনালোকে। বাই 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 বাই। বাপৰে আমি তিনিজনীয়ে দেহতকৈ আগে আহিলোঁ, কিন্তু নৰমনিজ বোলা বস্তুটো কোনোৱে নাই, সেইটো কাৰণে ভাল লাগে। তো সকলো আহিলে আকৌ দেখাম আপোনালোকক। তো যা যোগাৰ কি কি কৰিছে আমাৰ আইদেউসকলে, তো দেখাম সকলো। তেলে চাই থাকক বলক। পুৰা খৰি আনিলোঁ। তৰালি বাই আৰু মই ৰাধা দুডোখৰমান আনিছে দেই। দালি আদি চব বেকাৰ এইফালে আমাৰ ভাইটিহঁতি একদম ব্ৰইলাৰ মাৰিও একদম পূৰা ধুনীয়াকৈ এতিয়া পুৰি আছে একে ধুনীয়াকৈ। তাৰপৰা কাটিব আৰু ধুনীয়াকৈ। এইফালে চুঙা এতিয়া ধুনীয়াকৈ পুৰিবলৈ সাজু কৰিছে। এইফালে এটা পুৰিছে দেই আমাৰ ভাইটিয়ে। এইফালে পূৰা চুঙা পোৱাত ব্যস্ত হৈ আছে আমাৰ সৌ ভণ্টি। গৰম উঠিছে বেছি, এয়া দেখিছেনে? এইফালে আমাৰ বেটি গৰম উঠিছে নি? হে চোলাটো তলত পিন্ধি আহিছে নাই? সেইটো খুলি দিয়া, সেইটো মূৰত লৈ লোৱা। চুঙা আধা আধি পুৰি হৈ গ'ল বাৰু দেই। মইতো নকৰিলে কোনো খাব নাপায়, সেইটো জানো। খালি এনেই খালোঁ নিগীয়া লাগিছে তো পিকনিক, কাৰণ কেলৈ পূৰা হাত পুৰি এদাই হৈ গৈছে। এইফালে চুঙা আৰু পুৰি আছোঁ ভাইটি আৰু মই এইফালে। আৰু এইফালে আমাৰ ভাইটিয়ে মাংস বনাই আছে পূৰা। ঐ বনাই কেনেকুৱা লাগিছে? মজা, ৰেচিপি মজা লাগিব ন? ব্ৰইলাৰ বনাব ন? বনাবি। এইফালে পিঁয়াজ দি দিলে, তাৰপৰা এইফালে মাংস ৰাধে মাই লাগি আছে। অঁ মছলা, কি মছলা কৈ দিয়ে আকৌ? মিট মছলা, আদা ৰচুন দিছে একদম ধুনীয়াকৈ। তো সকলোৱে মিলি জুলি বনাইছে বাৰু দেই। এইফালে আমাৰ সৰু বেটা চুঙা ভৰাই আছে। অ' মোৰ মুনুটো ভৰাইছে নাই বুটু? এইফালে সৰু বেটাই যদিও সৰু, কামত সৰু বৰ নাই কৈছে নহয়, একদম পূৰা ডাঙৰ কামো কৰি দিছে আমাৰ সৰু বেটাই। মাংস যেনেকৈ জোপ লৈছে নহয় গোটেই গালে। ঐ বনাং বুলিয়ে নে কি? হে মাংস তোক বনাবলৈ নিদিছে নেকি? মাংস কালাৰ চাওকচোন কি ধুনীয়া। ধোৱা সকলোৱে বহি লৈছে। মাংস হোৱাৰ লগে লগে খাবলৈ পাৰিম আৰু। এইফালে কালাৰ চব কি ধুনীয়া, বাপৰে মজা লাগিছে, বা মজা।
চুঙা পুৰিও হ'ল সেইফালে মাংসও হৈ গ'ল পুৰা লেবেৰীয়া হাতে পুৰা লৰাইছে দেই আমাৰ এইফালে অডিয়েঞ্চ বহি আছে এইফালে ৰুটি পুৰিবৰ কাৰণে আকৌ এখন কেৰাহী পতা হৈছে এইফালে আমাৰ ভাইটিকেইটাই চুঙা চাউল ধুনীয়াকৈ মানে বাঁহৰ পৰা উলিয়াই আছে চাওক কি ধুনীয়া এইয়া মজা গুচাবও জানিব লাগিব কিন্তু দেই বন্ধু বান্ধৱী যদি গুচাব নাজানে এদাই হৈ থাকিব মানে বাঁহতে লাগি থাকিব তো ভাইটিয়ে কি ধুনীয়াকৈ গুচাইছে চাওক এইবাৰ সকলো ৰেডি হৈ গ'ল এইফালে চুঙা চাউলো ৰেডি পুৰা এইফালে ৰুটি পুৰি আছে মাইদেউ এইখিনি ৰুটি দিছেনে ভাইটি এটি গুচাই গুচাই হাইৰাণ হৈ গ'লগৈ এইখিনি চুঙা চাউল 18টা চুঙা এইখিনি চুঙা চাউল ভাইটি এৰাই আছে খাই আছে আৰু এইফালে মাংস এইফালে মাংস মজা সকলোৱে খাবলৈ বহি গ'ল দেই দুবা দুবে মাৰিছে আৰু এইকেইটা আমাৰ পোৱালিকেইটি এইফালে ৰাধে মাই কেনেকুৱা মাংস মজা চুঙা চাউল মজা এইফালে তো সকলোৱে খাইছে দেখাই দিছে এবাৰ চুঙা চাউল মজা নে মজা বিকি মজা অঁ সকলোৱে একেলগে আৰু একদম খাই উঠাৰ পিছত তো এইফালে আমাৰ লাগি গ'ল নাচিবলৈ আৰু এইফালে আমাৰ বডি কি হৈছে বহিছেচোন আয়ো আয়ো নাচি কে হাই ৰে দূৰে আগে নাকে হাইলে ধুৰা উৰালে এইফালে আমাৰ নাচনীসকল গাত তৰণিয়ে নাই লাগিলে গান এটা সৰুৱে হওক বা ডাঙৰে হওক আৰু এইফালে ভাইটিকেইটাই খাই মেলি পূৰা ধুনীয়াকৈ চফা কৰি দিলে তো এইটো প্ৰত্যেকৰে সৰে আৰু খাই মেলি যিমানে যি হওক নিজৰ জেগাডোখৰ প্ৰদূষণ কৰিলে আমাৰেই নষ্ট তো একে জেগাত আকৌ খাব লাগিব দৌৰিব লাগিব সেইকাৰণে ভাইটিকেইটা আৰু মই ধুনীয়াকৈ চফা কৰিলোঁ গাত চাত পুতি দিলোঁ যিহেতু মই খান্দিছিলোঁ আৰু বন্ধু বান্ধৱী গ'ল ভাবিছোঁ এই পথাৰতে আৰু মানে একদম পিকনিক খাই সামৰণি মাৰি দিওঁ যিমানখিনি পাৰিলোঁ দেখালোঁ আশা ৰাখিলোঁ সকলোৱে চাই ভাল পালে বুলি যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু তলত থকা বেলাইকনো ক্লিক কৰি দিব আৰু সকলোৱে মৰম চেনেল দি যাব যিদৰে দি গৈছে তেনেহ'লে লগ পাম আন এটা ব্লগৰ সৈতে গীতিকা তাইকৰ ভিডিঅ'ৰ পৰা বাই বাই Tell me pretty lies, look me in the face, tell me that you love me, even if it's fake.